হেল্ল' বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম। চাওক মানে মই আজি আহি পেলাই পাইছোঁ বৰ্তমান পথাৰৰ মাজত আছোঁ। মই চাওক পথাৰৰ মাজত আছোঁ, দেখিছে আপোনালোকে। মই পথাৰলৈ আহিছোঁ, কি কাৰণত আহিছোঁ মই এইটো দেখাই আছোঁ আপোনালোকক। মই মানে এতিয়া গৈ আছোঁ আপোনাৰ জানকান বুলি কয়, মই তালৈ গৈ আছোঁ। তালৈ গৈ পেলাই মানে আমাৰ কি হয় কি নহয়, কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। চাই থাকক। মই এতিয়া বৰ্তমান গৈ আছোঁ, মই অকলে গৈ থকা নাই, মোৰ লগত আৰু মানুহ আছে, কিন্তু মই বৰ্তমানহে অকলে। কিন্তু মোৰ আগত মানে বহুত মানুহ আছে। চাওক মই দেখাই আছোঁ, পাৰিলে অকণমানকৈ মোতকৈ মানে বহুত আগলৈ গুচি গ'ল। চাওক মই দেখাই আছোঁ। চাই লওক, মই কেমেৰাটো ঘূৰাই দিলোঁ, চাই থাকক। ইয়াত নিশ্চয় দেখা পাইছে চাগে 2-4টামান কোনোবা গৈ আছে, আপোনালোকে ধৰিব পাৰিছে নাই নাজানো। চাওক সেইকেইজনে হয়। মই এতিয়া গৈ আছোঁ সিহঁতৰ ওচৰলৈ। সিহঁত বহুত দূৰ পালেগৈ। মই এতিয়া গৈ আছোঁ, ব'লক গৈ থাকোঁ। মই সিহঁতৰ ওচৰত গৈ লগ কৰি আছোঁ। ব'লক গৈ থাকোঁ। দৌৰি গৈ আছোঁ, দেখিছে। এতিয়া বৰ্তমানটো হয় আপোনালোকৰ মানে কঠীয়া পেলোৱা দি নহয়, কিন্তু মানে বানপানীৰ ভয়ত মানুহে পথাৰত মানে যেনে তেনে এখন পাৰটিলা লগাইছে, দেখিছে। এইখন পাৰটিলা আছে আৰু বাকী একো নাই। মানে পানী হ'ব বুলি ভয়ত মানুহে মানে একো কৰিবলৈ বিচৰা নাই, কাৰণ গমটো পাইছে এবাৰ কেনেকৈ আগতীয়াকৈ পানী হৈ গৈছে। আৰু পানী হৈ যোৱাৰ পিছত আকৌ এতিয়া পানী হ'ব বুলি মানে মানুহে ভয় কৰি আছে। চাই থাকক। আৰু যদি খেতি কৰে, আমিও কৰিম, তেতিয়া আপোনালোকক খেতি ভিডিঅ' এটা মই দেখাই আছোঁ। এতিয়া মই ক'লৈ গৈ আছোঁ সেইটো চাই থাকক। মই দৌৰি আহি পেলাই দেখিছে মই পিছফালে মানে গছজোপা হৈ গ'ল, দেখিছে আপোনালোকে। মই গছৰ তল পাই গ'লোঁ। সেই গছৰ তল পাই এতিয়া মই বহুত দূৰ যাব লাগিব। চাওক আৰু এইখিনিতে মানে জাল চুচৰাই আছে কেইটামানে। চাওক মই দেখাই আছোঁ আপোনালোকক। আপোনালোকে এইফালে এই জালখনক কি বুলি কয় পাৰিলে কমেণ্টত জনাই দিব। চাওক দেখিছে আপোনালোকে এইখন জাল কেনেকৈ মাৰি আছে। ইফালে আগতো আছে, ইফালেই আৰু ক'লৈ গ'ল, সেইফালেও আছে, দেখিছে আপোনালোকে। মানে বৰ্তমান 6টাই 3খন জাল মাৰি আছে, দেখিছে আপোনালোকে। এইফালে এইখন কি জাল বুলি কয় পাৰিলে কমেণ্টত জনাই দিব। মোৰ লগত অহাকেইটা আৰু আগলৈ গুচি গ'ল। মই এতিয়া গৈ আছোঁ সিহঁতৰ ওচৰত গৈ পেলাই আপোনালোকক লগ কৰি আছোঁ। চাই থাকক। মই ক'লৈ গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। গম পাইছে চাগে, ময়ো সেই তেনেকুৱা কামতেই গৈ আছোঁ। এহেঁতে মাছ মাৰিছে, মইনো পথাৰলৈ কেলৈ আহিছোঁ, মইতো এনেকুৱাই কিবা কৰিবলৈ আহিছোঁ চাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। চাই থাকক ভিডিঅ'টো শেষলৈকে, চাই থাকিব। আৰু মানে এনেকুৱা গছ এডাল আপোনালোকৰ পথাৰৰ মাজত থকাটো বহুত প্ৰয়োজন হয়, কাৰণ গমটো পাই মাটি ৰোৱাৰ সময়ত বিশেষকৈ বহুত গৰম হয়। ৰ'দৰ তাপত মানুহবিলাকে বৰ্তমান দেখিছে কেনেকুৱা পথাৰত মাটি ৰুই পেলাইতো অলপ জীয়াবৰ কাৰণেতো জেগা এখন লাগে। এনেকুৱা মানে পথাৰত এনেকুৱা গছডাল থকাটো বহুতেই প্ৰয়োজন হয়। এই গছৰ পৰা তলতে বহুতখিনি মানুহ মানে আহি পেলাই ৰখেহি, দেখিছে। আৰু বাকী এইফালে কোনো গছ নাই, আগলৈ আছে। সেইবিলাক বাৰু পথাৰ নহয়, এইবিলাক ৰাস্তাত আছে বাৰু। কিন্তু এই গছজোপা তলতে মানে বহুত মানুহে আহি পেলাই দেখিছে আপোনালোকে। মানে এতিয়া নহয়, আৰু কেইদিনমান পিছত যেতিয়া নেকি মাটি ৰোৱাৰ সময়ত আপোনালোকে এই গছৰ তলতে আহি পেলাই জীয়াইহি। আৰু আমি গাঁৱৰ ল'ৰা যিহেতুকে মানে পথাৰলৈ সদায় নাহোঁ, কিন্তু যিদিনা আহোঁ আহি পেলাই কিবা এটা ভাল লাগে। সেইকাৰণে আপোনালোকক দেখালোঁ। মই মানে পথাৰলৈ আহি পেলাইনো কি কৰোঁ কি নকৰোঁ মানে দেখাব চেষ্টা কৰিম, গাঁৱৰ ল'ৰা যিহেতুকে। আপোনালোকেও যদি এনেকৈ গাঁৱতে যদি ঘৰ হয়, তেতিয়াহ'লে আপোনালোকেও নিশ্চয় পথাৰলৈ যায় চাগে। আৰু যদি যায়, কি কৰে কি নকৰে পাৰিলে কমেণ্টত জনাই দিব। আৰু চাই থাকক। মই গৈ থকা জেগাখিনি বৰ্তমানলৈকে পোৱাই নাই, পোৱাৰ পিছত মই দেখাই আছোঁ। সেইখিনি মই এতিয়া গৈ আছোঁ। চাওক ৰাস্তা একদম বেয়া ৰাস্তা। মই খোজকাঢ়ি গৈ আছোঁ, দেখিছে আপোনালোকে। মই এইটো ৰাস্তা দিয়ে গৈ জেগা পাম, আৰু জেগা পোৱাৰ পিছত আপোনালোকক মই ধুনীয়াকৈ দেখাই আছোঁ। কিন্তু এটা কথা, মোৰ জোকলৈহে ভয় লাগে দেই। জোকলৈ ভয় লাগে কাৰণে মোৰ পানীত নামিবলৈ মন নাযায়। কিন্তু উপায় নাইকৈ নামি দিওঁ আৰু। জোকলৈ ভয় লাগে, কিন্তু বহুত ভয় লাগে। কিয় ভয় লাগে নাজানো মই, কিন্তু ভয় লাগে। আমি মানে অহা কাৰণটো এইটোৱে। চাওক আমি অহা কাৰণটো এইটোৱে, মানে এইটো আমাৰ পুখুৰী হয়। মানে এই পুখুৰীটোতে আপুনি ইয়াত দেখিছে বাঁহ ওলমাই দিছোঁ ৰঙা কাপোৰ দি পেলাই। এইফালে এটা সেইফালে এটা, দুইটাতে দিয়া হৈছে, মানে যাতে এইটো দিয়া চিন এটাই মানে যাতে বেলেগে মাছ নধৰে, সেইবুলিয়ে মানে দিয়া হৈছে। চাওক এজন আমাৰ প্ৰথমজন আমাৰ দেউতা হয়, পিছতজন আমাৰ খুৰা হয়। বহাগ বিহুৰ ভিডিঅ'ত দেখিছে খুৰাজনক। এইটোৱে মানে আমাৰ পুখুৰীটোত বিশেষকৈ মানে এই দুডাল দি দিয়া হৈছে। আৰু ইয়াতে কেতিয়াবা আনি জেং পেলাব লাগিব, যাতে বেলেগে মাছ মাৰিব নোৱাৰে, সেইবুলি মানে দিয়া হৈছে। আৰু এইবিলাক যাৰ নিজৰ পুখুৰী আছে, চবেই মানে এই কামটো কৰে, কাৰণ বেলেগে যাতে মাছ নধৰক বুলি। চাওক মই দেখাইছোঁ, মই এইটো কামতে আহিছিলোঁ, কিন্তু বাকী আৰু পিছত কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ। এইটো আমাৰ ভাইটি হয়। চাওঁ পিতা চাই দে, এইটো আমাৰ ভাইটি হয়। এইটো আমাৰ খুৰা পিতাক ভাইটি হয় এইটো।
বস্তু চালোঁ ইয়াত বৰ্তমান মানে মাছ ধৰা মানুহে বেছি, কাৰণ মাছ ওলাইছেনে নাই নাজানো, কিন্তু মানে মাছটো যাকে সুধো নাই বুলিয়ে কয়, কিন্তু মানে বৰ্তমান ইয়াত মাছ ধৰা মানুহে বেছি আছে, বহুত মাছ ধৰা মানুহ আছে। মানে সেইকাৰণে আমি ভাবিলোঁ এনেকেই মানে ফূৰ্তি কৰি থৈ গুচি যাম, মাছ আজি নধৰোঁ, বেলেগ এদিন আহিম ধৰিবলৈ। কিন্তু মানে মাছ ধৰা মানুহ বহুত আছে। মানে পথাৰখনত আহি ভাল লাগিছে, বেয়া লগা নাই একো, মানে মজা লাগিছে। বতৰটো আজি ধুনীয়া একদম, মানে ৰাতিপুৱা বৰষুণ পৰিছিলে, বৰষুণৰ বতৰত মানে বৰ্তমান এতিয়া ঠাণ্ডা হাৱা দি আছে, একদম ধুনীয়া মানে পৰিৱেশৰ মাজত আছোঁ। দেখিছে পথাৰৰ মাজত বোকাত থাকিব পাৰোঁ, কিন্তু মানে পৰিৱেশটো ধুনীয়া হয়। ইয়াত মানে আছোঁ এতিয়া, ভাল লাগিছে। আৰু চবফালে মাছ ধৰা মানুহ মানে বহুত আছে। কেইদিনমান আগতে বানপানী হৈ গৈছিলে, বানপানী হোৱাৰ কাৰণে মানে যি অকণ পানী আছে, মানুহবিলাকে ভাবিছে যে সেয়াতেই মাছ মানে মাৰিলে পাব পাৰোঁ, সেইবুলি মানে চবেই মাছ মাৰিবলৈ আহিছে। আপোনালোকে দেখিছেই মাছ ধৰা মানুহ বহুত মাছ ধৰা মানুহ আছে। এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ, দেখিছে বোকা কিমান বোকা কিমান বোকাত আছোঁ, দেখিছে আপোনালোকে। এতিয়া মই ইয়াৰ পৰা গৈ আছোঁ আপোনালোকৰ এই পুখুৰীকেইটাৰ ওচৰৰ পৰা আমি এতিয়া যামগৈ। চাওক কিমান বোকা, পানী নামা নাই কিন্তু দেই, মই বোকাতহে খোজকাঢ়ি আছোঁ। কিন্তু পানী নামিলে অকণ ভয় লাগে। পানী অকণমানত নামিম, মই দেখাম বাৰু পানীকণত। পানী অকণমান আছে, পানীকণত নামিব লাগিব। এইখিনি পানীতে নামি যাব লাগিব। চাওক সেইকণ পানী, এইকণ পানীত নামি যাব লাগিব এতিয়া। পাৰ হৈ গ'লো। আমাৰ এইকেইটাই মাছ পাইছে, এইকেইটা মাছ এটা কাৰণে হ'ব আৰু, দুটাই মাছ মাৰিছে, এইটো এটা এটাই ল'ব আৰু মাছকেইটা এটা নাই। সেইকেইটাই মাছ মানে ধুনীয়াকৈ খাব, লোকেল মাছ ধুনীয়াকৈ সিহঁতে গৈ পেলাই মকামিলাকৈ ভগাই পেলাই খাব। সেয়া দেখিছে মাছ ধৰি আছে। আপোনালোকে গম পালে মই কিহৰ কাৰণে আহিছিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, গমটো পায় কি কৰে কি নকৰে আপোনালোকৰ কথা, কৰিলে কৰিব, নকৰিলে নাই। আৰু যিহেতুকে মানে মই ক'ব লগা একো নাই, কাৰণ আপোনালোকেতো অকল মোৰ ভিডিঅ' নাচায় ন, বেলেগৰ ভিডিঅ' চায়। সিহঁতক যদি ভাল লাগে কিবা এটা কৰি দিয়ে, আৰু যদি বেয়া লাগে তেতিয়াও কিবা এটা কৰি দিয়ে। আৰু মোকো তেনেকৈয়ে ভাবি পেলাই কি কৰে কি নকৰে আপোনালোকে ইচ্ছামতে কৰি দিব। আজিলৈ বাই বাই।